মই প্ৰিয়ংকা আইচি কৰে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছেনে একেবাৰে সাজি কাচি মানে বিয়া খাবলৈ বুলি ওলাইছোঁ। দাদাৰ বিয়া আৰু আমি যাম এতিয়া গেলেকী বিয়াখন খাবলৈ বুলি ওলাইছোঁ আমি দুইজনে, মিষ্টাৰ বৰা আৰু মই। এয়া আৰু ৰেডি হৈছোঁ আৰু যাবলৈ। এওঁ ওলাই ৰেডি হৈছে আৰু এনেকুৱা লাগিছে জনাব দেই সকলোৱে। সেয়া আৰু বহুত দিনৰ পৰা আশা কৰি থকা বিয়াখন আৰু ফাইনেলি আজি বিয়াখন বাৰু হৈয়ে আছে। আজি ৰিচিপশ্যনহে আছে। কইনা আনিলে, নামো পাতিলে আৰু এতিয়া আছে আজি ৰিচিপশ্যন। আৰু আমি সেয়ে ৰিচিপশ্যনলৈ বুলি এয়া যাবলৈ ওলাইছোঁ আৰু দেই। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া এওঁ গাড়ী চলাই আছে। মই আগত বহিবলৈ সেইটো কাৰণে বেয়া পোৱা জানানে, এই চিট বেল্ট যে মাৰিব লাগে, উপায় নাই আৰু। এয়া আমি ডিপু পাৰ হৈ আহি আছোঁ আৰু এতিয়া ডিপু পাম আৰু এতিয়া তেলটো ভৰাই ল'ব লাগিব। গৈ থাকিম আৰু এনেকৈ আৰু আজি আমি আহি বিয়া ঘৰ পাবলৈ হৈছে আৰু অকণমান আছে আৰু এয়া পাইছোঁহি আৰু দেই, যেনে তেনে আহি আৰু দুয়ো। আজি প্ৰথম টাইম বিয়া খাবলৈ আহিছোঁ। আজি এনেকৈ প্ৰথম আহিছোঁ দুয়ো একেলগে দেই। আপোনাৰ অনুভৱ কেনেকুৱা আজি? অনুভৱ ভালেই। আশীৰ্বাদ কৰিব যাতে আগলৈও এনেকৈ ঘূৰিব পাৰোঁ তেওঁক লৈ। তাকে আৰু পাইছোঁহি আৰু অকণমান আছে আৰু এয়া মা ওলাই আছে। গোটেইখন ছোৱালী গোটেই আহিছে। মা বা ধুনীয়া লাগিছে দেই। ধুনীয়া লাগিছে, তোমাকো ধুনীয়া লাগিছে। গৈ পাই এয়া গাড়ীৰ পৰা নামিব লৈছোঁ আৰু আচলতে বিয়া খাবলৈ মই আগতে মানে এনেকৈ নাযাওঁ আৰু দেই, এনেকুৱা মানে অনুষ্ঠানবিলাকত এনেই মানে ইমান মানুহৰ সমাগমত মই নাযাওঁ, কিন্তু নিজৰ ঘৰৰ বিয়াৰ কাৰণে গৈছোঁ আৰু এনেই মানে যাবলৈ বেয়া লাগে আৰু এনেকৈ নমা মেলা এইবিলাকৰ কাৰণেই। কিন্তু নিজৰ ঘৰৰ কাৰণে সকলোৱে কৈছে আহিবি বুলি, বেয়া পাব বুলিহে আৰু এয়া গ'লোঁ আৰু এনেকৈতো মই বিয়া সকামত আপোনালোকেতো দেখিছে চাগে মই ইমান নাযাওঁৱেই বাৰু, তেনেকুৱা ভিডিঅ' আপোনালোকে দেখাও নাই বাৰু। মানে বেয়া লাগে আৰু, কিন্তু এতিয়া মানুহজনে ক'লে ব'লা লৈ যাম বুলি কোৱাৰ কাৰণে আৰু মাহঁতে সকলোৱে ক'লে কিয় নাহিবা তুমি, এইটো তোমাৰ ভগৱানে দিয়াহে বস্তুহে, এইটো মানুহৰ আগততো ঢাকি ৰাখিব নোৱাৰি নহয় জানো। সেইবাবে আৰু এয়া গ'লোঁ আৰু গৈ দাদা বৌহঁতৰ এটা শুভ দিনত যাতে তেওঁলোকক এটা শুভেচ্ছা দিব পাৰোঁ সেই বুলিয়ে গ'লোঁ আৰু এয়া গৈ পাই মানে ভিডিঅ'টো আপোনালোকে বেয়া নাপাব দেই, ভালকৈ কৰা নহ'লে। ভিডিঅ' কৰা মানে কি হ'ল, ভালকৈ নাজানিলে মানে যাক দিছিলোঁ কৰিবলৈ, সেইবাবে ভিডিঅ'টো এনেকুৱা মানে আধাকৈ মানে উঠাৰ নিচিনা হ'ল। কিন্তু এতিয়া ঘুমাই যোৱা ডোখৰ যদি এনেকুৱা হয় ন, নিদিলেও অকণ দেখিবলৈ বেয়া লাগে ন, কেনেকৈ গৈছোঁ মেলিছোঁ। যোৱাৰ লগে লগে সকলোৱে আহি মাত লগাইছে, ইমানেই ভাল লাগিলে নহয়। আৰু মই ভিডিঅ' কৰিবলৈ ইমানেই লাজ লাগে নহয় মোৰ। এয়া গৈ পাই আৰু নবৌহঁতে মাত লগাইছে সকলোৱে, ভাল লাগিলে এনেকৈ সকলোৱে কৈছে দেই, অহাৰ বাবে বৰ ভাল লাগিলে বোলে। কইনাইও কৈছে তুমি অহাৰ কাৰণে বৰ ভাল লাগিলে দেই বোলে, আহিলা যে আকৌ এনেকৈ কৈছে নহয়। বেয়া পাব বুলিয়ে আচলতে গৈছোঁ আমি, অন্য একো নাই বাৰু। এয়া আমাৰ বৌজনী এজনী, বৌজনীক বাৰু মই আগৰ পৰা চিনি পাওঁ, মোৰ লগত পৰা ফ্ৰী আৰু মানে এয়া আমি বিয়া ঘৰত চাহ তাহ খাই আৰু কিয় বহি আছোঁ। আকৌ ফোন কৰিব। চাহ খালোঁ, চব খালোঁ, সকলোৰে লগতে ইমান কথা বতৰা পাতি আৰু এতিয়া বহি আছোঁ। এয়া আমাৰ এনা এগৰাকী এনা, আমি সকলোৱে এনেকৈ কথা পাতি বহি আছোঁ। মানুহ আহি আছে বিয়া ঘৰলৈ আৰু তেনেকৈ আৰু মুঠতে এইফালেও এগৰাকী এনা আছে, এইফালে মামীহঁত আছে। এয়া মামী, আমাৰ সৰু মামী। সৰু মামী এনেকৈ সদায় ফোনতহে দেখি থাকে মানে। তাকে আহক আকৌ এই ডাঙৰ নবাবা। এয়া আমাৰ ঘৰৰ পৰা যোৱা পেহী খুৰীহঁত, এয়া মোৰ লগৰখিনি দেই। এইখিনি মানে কি হ'ল, কেমেৰা ধৰি দিয়া মানুহ নাই আৰু মানে কি কেমেৰাটো মানে কি মই মানে এনেকৈ আনকালে এনেকুৱা অনুষ্ঠানত মানে ভিডিঅ' চিডিঅ' নকৰোঁ ন, সেইটো কাৰণে মানে কিবা মানে
লাজ লাগে ন এনেকে মোবাইল লৈ থাকিবলৈ মানুহৰ আগত মানে সেয়া আৰু অকণমান ধৰি ৰাখিলোঁ সেইকাৰণে দিলোঁ আৰু স্মৃতি হিচাপে যাতে থাকি যায় মোৰ লগৰো হৈছে মোৰ নিচা ছোৱালীহঁতো হৈছে মানে সকলো ফালৰ পৰা আৰু তাৰপিছত আমি এয়া ফটো উঠিলোঁ আৰু দৰা ভাগিন কইনা গোটেইবোৰ এয়া দৰাৰ লগত এয়া কইনা দৰাৰ লগত আমি এয়া মাও আছে লগতে আৰু এয়া মোৰ লগৰ এজনী তাৰপিছতে এজনী ভণ্টি এয়াও মোৰ মামা ছোৱালী বা এইখিনি আমাৰ লগৰ ফটো চুটি উঠোৱাৰ পাছতে আৰু মানে য'ত খাব দিছে ন তাত মানে আমি যাবলৈ দিগদাৰ হ'ল মানে মায়ে ক'লে বোলে তোমালোকে ৰুমতে খাই দিবা আমাৰ মিষ্টাৰ বুঢ়াও আকৌ মোৰ লগতে খায় তাত আকৌ নাখায় নহয় এয়া আৰু খানা আনি দিলে পোলাও চোলাও মানে সকলোখিনি একেটাতে মানে মায়ে সকলো মানে ইমানে সৰহকৈ আনি দিলে নহয় খাবই নোৱাৰিলোঁ আৰু যেনে তেনে অকণমান খাই মেলি সকলোকে মাত লগাই আৰু এয়া বিয়া খোৱাৰ পৰা আহিছোঁ আৰু বাই 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 খাই বৈ আৰু এতিয়া মাত লগাই সকলোকে আমি আকৌ আমাৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু দেই এয়া আৰু নিজৰ ঘৰ পামগে আৰু এতিয়া এয়া তলাতল ঘৰৰ ওচৰত ৰখিছোঁ ফুচকা খাবলৈ মন গৈছে বিয়া খাই আহিছোঁ কিন্তু ওলাই আহিলে জানেই নহয় আৰু ফুচকা নোখোৱাকৈ আৰু ঘৰ যাব পাৰি নেকি ন সেইকাৰণে এওঁ আনিবলৈ গৈছে ফুচকা এওঁ কৈছে গাড়ীতে খাই দিবা নহ'লে এনেকৈ কৈছে জানো কি কৰোঁ ঘৰলৈ লৈয়ে যাওঁ নে গাড়ীতে এখন চাই লওঁ আৰু কি কৰোঁ এওঁ আনিবলৈ গৈছে মই অকলে এয়া গাড়ীত বহি আছোঁ ভাগৰ লাগি গৈছে আৰু মানে বহি বহি মানে কিবা লাগি গৈছেগৈ আৰু ঘৰ পালেহে মানে অকণমান ভাল লাগিব আৰু তাতে কাপোৰ কানি পিন্ধি আৰু মানে কওঁ আৰু দেই দিয়া এনেকৈ দিয়ে নেকি অঁ এই নতুনকৈ খুলিছে হ'ব দেই পৰিব 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 তুমি ন তুমি মই ধৰি দিম অঁ ৰ'বা এয়া ফুচকা এটা প্লেট খালোঁ মানে দিগদাৰ হৈছে ন ধৰিবলৈ এওঁ ধৰি থাকিলে মই খালোঁ মানে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোৱে এতিয়া আকৌ এপ্লেট আনিবলৈ গৈছে তাকে আৰু মজা লাগিলে খাই মানে নতুন ষ্টাইলত দিছে পেক কৰিবলৈ বোলে তেওঁ হেনো পলিথিন নাই বোলে পেক কৰি দিবলৈ সেইবাবে এনেকৈ খাবলৈ ক'লে আৰু হেল্ল' আকৌ এপ্লেট আনিবলৈ গৈছে এপ্লেট খালোঁ প্ৰথমতে মানে ধৰিবলৈ ইমান দিগদাৰ নহয় এনেকৈ তেওঁ মানে ক্ৰিকেট দি মোক এনেকৈ দিলে তেওঁ মানে ধৰি আছে থালখন তাৰপিছত মই খাই আছোঁ নহ'লে মানে কি পানীটো পৰি যাব ন সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নহ'লে আৰু কেমেৰাটো ধৰিবলৈ নোৱাৰি নহয় আকৌ এখনতে ধৰি থাকিলে আকৌ খাবও লাগে নহয় সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু এয়া সন্ধিয়াও হৈ আহিছে দেখিছেনে এতিয়া আৰু খাই আৰু ঘৰলৈ যামগৈ আৰু পামগৈ আৰু বেছি দিন নাই আৰু ঘৰ পালোহি আৰু নিজৰ ঠাইত সোমালোহি আৰু বিয়া খাই আহি এয়া ঘৰ পালোহি আৰু একদম মানে বহুত টায়াৰ্ড হৈ আহিছোঁ এতিয়া আৰু মানে ফ্ৰেছ হ'লেহে ভাল লাগিব এইবোৰ কাপোৰ কানি পিন্ধি আৰু মানে কিবা হৈ যায় এইবোৰ অলংকাৰ এইবিলাক সদায় পিন্ধি নাথাকোঁ ন মানে দিগদাৰ হৈ যায় এইবিলাক কেৰি কৰিবলৈ সেইটো কাৰণে আৰু এতিয়া ফ্ৰেছ হৈ ল'লেহে ভাল লাগিব আৰু ভাল লাগিলে বিয়া খাই আহিলোঁ তাকে আৰু গ'লোঁ সকলোকে লগ পালোঁ সকলোৰে লগত ফটো উঠিলোঁ ভিডিঅ' সকলোৰে লগত কৰা নহ'ল বাৰু যিহেতু মানে মই এইবাৰ প্ৰথম গৈছোঁ এনেকৈ বিয়াত মানে ভিডিঅ' কৰিবলৈ অকণ লাজ লাগে মানুহবোৰ ইমান লগ পাইছোঁ আৰু সকলোৰে লগত কেমেৰাটো লৈ থাকিবলৈ বেয়া লাগে ন সেইটো কাৰণে কথা পাতিলোঁ কিন্তু সকলোৰে লগত ভিডিঅ' কৰা নহ'ল আৰু এতিয়া ভাল লাগিছে আৰু ঘৰ আহি পাই এতিয়া ফ্ৰেছ হৈ যাম আৰু এওঁ গাড়ীখন সোমোৱাই আছে মই এয়া ভিতৰলৈ সোমাই আহিছোঁ পানী অকণমান খাই ল'লোঁ সিপিনে আহিয়ে তাত ইমান পানী নাখালোঁ বাৰু এয়া পানী অকণমান খাই এতিয়া ভাল লাগিছে হেৰা আজি তোমাৰ অনুভৱ কেনেকুৱা কোৱাচোন মজা আজি প্ৰথম ড্ৰাইভাৰ আগতে বাৰু চলাইছিলে মানে চলাইছিলে কিন্তু আমাৰ মানে এটা আশা আছিলে বহুত দিনৰ পৰা দেই দুইজনৰে এনেকৈ মানে তেওঁ চলাই যাব মই বহি যাম বিয়া এখন খাবলৈ যাম বা ক'ৰবাত ফুৰিবলৈ যাম ন তেনেকৈ আমাৰ যোৱা নহয় আৰু গাড়ীত তেনেকৈ আজি বহুত দিনৰ আশা এটা পূৰণ হ'ল আৰু বহুত ভাল লাগিছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে ভালে গৈ ভালে ভালে আহি পালোহি শিৱসাগৰৰ পৰা গেলেকী গেলেকীৰ পৰা শিৱসাগৰ বিয়াখন খালোঁ এনজয় কৰিলোঁ ভাল লাগিলে দাদা বৌহঁতৰ যুগ্ম জীৱন সুখৰ হওক তাকে কামনা কৰিছোঁ আমি গৈ দেখা এটা দি থৈ আহিলোঁ ইমান ভাল পাইছে সকলোৱে মানে বহুত ভাল পাইছে আমি যোৱাৰ বাবে আৰু সেয়াই আৰু ভাল লাগিলে ন আজি আৰু দৰা কইনা কিন্তু বৰ বেষ্ট মিলিছে আৰু আগৰ পৰাই ভাল চিনি পাওঁ বাৰু মোৰ বৌ আৰু সেইকাৰণে ভাল হওক তেওঁলোকৰ যুগ্ম জীৱনটো সুখৰ হওক তাকে কামনা কৰিছোঁ আমিও এয়া আহি পাই আৰু এতিয়া দুয়োজনে ফ্ৰেছ হ'বলৈ বুলি লৈছোঁ
তেন্তে ভাল আজিলৈ লাগিলে আহিছো। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ সকলো ভালে বাই থাকক, কুশলে বাই। থাকক, বাই বাই।